रायजो राजाफोरनि खामानिनि थाखाय मावनायावसो जोंनि सरकारा गोसो होदों। बेसायख'थिनि थाखाय सम दंबावो। बे बाथ्राखौ बुंदों प्रमद बर'आ। आथिखालनि खुंथाय गोहोआव थानाय सरकारा बे समाव रायजो राजाफोरनि जौगाथायनि थाखाय खामानि मावनायावसो अरायबो गोसो होदों। अखानि बोथोर फैगासिनो दङ। रायजोफोरनि सुबिदा आरो खाबुनि थाखायसो जोंनि सरकारा अरायबो खामानि मावगासिनो दङ। राजनिति आरो बिसायख'थिनि थाखाय बाथ्रा सावरायनांगौआ सम दंबावो। इउपिपिएल आरो बिजेपिनि गेजेराव मिरुआवबो रायजोआवबो आरो काउन्सिलावबो एलायन्स दं। बेखायनो फैबाय थानाय बिटिसि बिसायख'थियाव माबायदि बिसायख'थि गेलेगोन बेयो बैसागु बोथोरनि उनावसो इउपिपिएल आरो बिजेपिनि गेजेराव सावरायना थिग जागोन होनना बुंथियो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। हाग्रामा महिलारी आरो नब कुमार सरुनियाया बड'लेण्डनि राजखान्थियाव ट्राय एन्ड टेस्ट खालामदोंसो। बिसोरनि आखल आखुखौ रायजो राजाफ्रा मिथिखाबाय होनना दाजाबदेरो सीएम प्रमद बर'आ। दिनै तामुलपुर जिल्लानि मथंगाफुरि पार्क साखाथियाव बैसोगोरा सुबुंफोरनि मोनसे जथुम्मा खुंनाय हाबाफारियाव सीएम प्रमद बर'आ बाहागो लानानै गोनांथार बाथ्रा बुंनायखौ नुनो मोन्दों। बिटिआरआव इउपिपिएल सरकार फैनायनि उनाव बैसोगोरा सुबुंफोरनि थाखाय अफिस लुनानै बैसोगोरा सुबुंफोरनि गेजेराव सावरायनो मोनसे मोजां खाबु होनाय, बिसोरनि जेंना जेंसिफोरखौ फोजोबनाय बायदि हाबाफारिखौ लाबोबाय थादों होनना फोरमायथियो सीएम प्रमदआ। নহয় সেপ্টেম্বৰ আছে, বহুত দিন আছে আৰু সেপ্টেম্বৰলৈকে আমি বহুত কাম কৰিবলৈ আৰু সময় আছে। এতিয়া আমি কাম কৰাত গুৰুত্ব দিছোঁ। ৰাজনৈতিক কথা কোনে বন্ধু হ'ব কোনে শত্ৰু হ'ব এইবিলাক আমি লাহেকৈ পাতিম বিহুৰ পিছত। কিন্তু এইকেইদিন অলপ কাম কৰাত অলপ মনোযোগ দিছোঁ, যাতে আমাৰ বাৰিষা আহি আছে, নদীবিলাকৰ সমস্যা আছে, স্কুলবিলাক ভাল কৰিব লাগে, বৰষুণ যাতে নপৰে, এই কামবিলাক আমি কৰি আছোঁ। তেনেকুৱা একো নাই, এতিয়ালৈকে তেনেকুৱা একো নাই, চব ঠিকেই আছে। ৰাজনৈতিকভাৱে নিজৰ কথাবিলাক নিজে কয়, চবেই কয়, আমিও কওঁ, কোনোবাইও ক'ব। সেইটো কাৰোবাৰ কাৰণে এতিয়া এইবিলাক কথা নক'লেনো মিডিয়াইনো ক'ৰ পৰা নিউজ পাব। গতিকে সকলৰ পাৰ্টিৰ সিদ্ধান্ত হ'ব পাৰে বা কিবা হ'ব পাৰে, এই কথাটো আমাক অফিচিয়েলি এতিয়ালৈকে কোৱা নাই। ময়ো দেখা পাইছোঁ মিডিয়াত, কিন্তু এতিয়ালৈকে অফিচিয়েলি আমি তেনেকুৱা কোনো কথা পতা নাই। আৰু অনাগত আহি থকা নিৰ্বাচনটো আমি কেনেকৈ কণ্টেষ্ট কৰিম ইয়াৰ ওপৰতো চৰ্চা হোৱা নাই। গতিকে যিহেতু আমি কেন্দ্ৰত এলায়েন্সত আছোঁ, ৰাজ্যত এলায়েন্সত আছোঁ, কাউন্সিলত এলায়েন্স গভৰ্ণমেণ্ট চলি আছে, ইয়াৰ কাৰণে নিশ্চয় এটা কথা পতা টাইম থাকিব, তেতিয়া পাতিম। সকলৰ নেতৃত্ব আৰু আশীষ সদায় লাগিব, কাৰণ তেখেতসকলে সমাজখন বহু বছৰৰ পৰা খুব ওচৰৰ পৰা পাইছে। সমাজৰ বিভিন্ন ঘাত প্ৰতিঘাত সংঘাতবিলাক তেখেতসকলে দেখিবলৈ পাইছে। চ' এনেকুৱা সময়ত জ্যেষ্ঠসকলে ওলাই আহি বিভিন্ন বিষয়ৰ ওপৰত কথা কোৱা, কাম কৰা, বিভিন্ন এক্টিভিটিবিলাক যেতিয়া আৰম্ভ কৰে, তেতিয়া সমাজখন এটা সঠিক দিশত আগবাঢ়ি যায়। গতিকে তামোলপুৰত আমি সৌভাগ্য যে আমাৰ সকলো জ্যেষ্ঠসকলে একত্ৰিত হৈ পেলাই কিছুমান কাম কাজ তেখেতসকলে আৰম্ভ কৰিছে। তেখেতসকলৰ ভৱিষ্যত জীৱন মংগল হওক, মই এইটোৱে কামনা কৰিছোঁ। সকলোৰ কথাটো হ'ল কি, এইটো পাৰ্টিকুলাৰ কিছুমান ছিটুৱেশ্যনত সকলো নিজৰ মা দেউতা যিবিলাক থাকে, দাদা খুৰা জেঠা যোনে নহওক, সকলো মৰম কৰে, ৰেচপেক্ট কৰে। কিছুমান থাকে কি অলপমান ডিমটিভেটেড মানুহ থাকে, যিসকলে এই কথাবিলাক বুজি নাপায়, তেতিয়াই নিজৰ হয়তো কোনোবা জ্যেষ্ঠসকলক অলপমান কেতিয়াবা এৰি চলিব বিচাৰে। কিন্তু আজি লাহে লাহেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আঁচনিৰ কথা কওঁতে যিবিলাক কথা ক'লে যে মা দেউতাৰ লগত সদায় সম্বন্ধ ৰাখিব লাগে, মা দেউতাক সহায় কৰিব লাগে, আমি আমাৰ লেভেলত বিভিন্ন এৱাৰনেছবিলাক কৰি আছোঁ। আৰু লাহে লাহেকৈ এতিয়া এই চেঞ্জিটাইজেশ্যন যিটো হৈছে বা এৱাৰনেছটো যিটো হৈছে, এইকাৰণে পৰিৱেশটো সলনি হৈছে। গতিকে আমাৰ বিটিআৰ অঞ্চলত যিসকল জ্যেষ্ঠৰ কিবা সমস্যা হ'লে এইটো সমাধান কৰাৰ কাৰণে আমি গোটেইকেইটা এতিয়া বিটিআৰত চৰকাৰ অহাৰ পিছত য'ত য'ত জ্যেষ্ঠ নাগৰিকৰ কিবা অফিচ লাগে, কিবা ভৱন লাগে, এইবিলাক আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছোঁ, যাতে তেখেতসকলে নিজৰ মাজতে বহি পেলাই বিভিন্ন কিতাপ পঢ়া, কবিতা বা বিভিন্ন কাম কাজ কৰা, ষ্টৰি টেলিং, আৰু নিজৰ মাজতে তেখেতসকলে ব্যস্ত হ'ব পাৰে আৰু ভাৱ বিনিময় কৰিব পৰা তেনেকুৱা এটা প্লেটফৰ্ম সৃষ্টি কৰাৰ কাৰণে আমি বিভিন্ন আঁচনিবিলাক হাতত লৈছোঁ। দুইটা টিমকে, হাগ্ৰামা টিম আৰু আমাৰ নৱসৰণীয়া ডাঙৰ টিমক শুভেচ্ছা জনাইছোঁ। তেখেতসকলে অলৰেডি ট্ৰাই এণ্ড টেষ্ট, বড়োলেণ্ডৰ পলিটিক্সত দে আৰ অলৰেডি ট্ৰাই এণ্ড টেষ্ট, তেখেতক ৰাইজে সকলো গম পাই গৈছে। তো ইয়াৰ পিছত আৰু মই নতুনকৈতো আৰু কি ক'ব লগা আছে। তেখেতৰ ব্যক্তিগত কথা, এতিয়া ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়াই কিয় ৰিজাইন কৰিছে সেইটো তেখেতৰ ব্যক্তিগত কথা। কাৰণ তেখেতেও নতুন মানুহ নহয়, দীঘলীয়া বড়ো সংগ্ৰামত আছিলে,
মাজতে BPF কৰিছিলে, ইয়াৰ পিছত BJPত আহিল, আজি তেখেতে পদত্যাগ কৰিছে, গতিকে তেখেতৰো কিবা চিন্তাধাৰা থাকিব। এতিয়ালৈকে আলোচনা বিলোচনা তেনেকুৱা নাই, যদি কিবা থাকে পিছত আপোনালোকক ক'ম।